ও বিনা কত টাকা ভাল পায় মই সিদিনাখন শুনা পাইছোঁ কাক ভাল পায় মা মই তাক বহুত ভাল পাওঁ তোৰ নাম কি মা তাৰ নাম ৰাহুল মই তাক বহুত ভাল পাওঁ সি ল'ৰাটো ভাল তাই ঘৰ ক'ত কি কাম কৰে সি তাৰ ঘৰ সোণবাৰীত আৰু সি খেতি কৰে কি কৈছে আৰু আমাৰ চেণ্টাৰ মিলে নেকি হা কি খেতি কৰে ক'ত আমাৰ চেণ্টাৰ মিলে কি হা মোক মাত্ৰ ক'লে না মই তুমি যেনেকৈ খোৱা মই সেনেকৈ খাম তুমি মাত্ৰ মোক ক'লে না দেচোন দে হ'ব দে দে খেতিয়ক মোৰ কি আছে মোৰ ঘৰে আছে না মোৰ গাড়ী আছে নে নেকি বাকী বেয়া কি কি নহওক বাকী গান চব বাদ গান লৈ আহিম তাক আজি ৰাতি হেল্ল' এই দে হ'ব দা তুমি কতে দে সাতটাত হ'ব দে দে হ'ব দে সাতটো সেইটো মই ক'ৰবাত থাকিব মই দে বাকীগিলা হান তুমি হা বাদ দে তুমি মুঠতে মই কৈছোঁ এতিয়া সাতটাত তুমি এতিয়া হাই ওলাই যাবা মা মই পলাই গ'লোঁ মই তাক এৰি থাকিব নোৱাৰোঁ মোক বেয়া নাপাবা হাই মোৰ কপাল তাই মোৰ মান সন্মান চব শেষ কৰি দিলা মাধৱ কি খবৰ তোমাৰ হয় নেকি এনে খবৰ ল'ম বুলি ফোনটো কৰিলোঁ আৰু ভালে আছা অঁ এটা কথা হ'ল ৰ'বা তোমালোকৰ গাঁৱত হেৰি ৰাহুল কলিতা নামৰ ল'ৰাজন চিনি পোৱা নেকি কোনটোনো ঘৰ অঁ আচ্ছা তোমালোকৰ ঘৰৰ কাষতে হ'ব দিয়া বাকী ভাল নมาสาเห็นไหมคะ
เป็นมาสั่งนี่ค่ะ পানী ক'ত পানী লৈ আহেมามาดูกัน ঐ বিৰিণা মই যাম দেই যাই দেখোন নে মই যাওঁ দে কে যাইতি যাওঁ দে মাকটো এনাই তোমাক কিবা এটা নিশ্চয় আছিল বেলেগ আরে ওই এই কি হল তোমার মায়ে মোক তুমি চাহতি বান্ধিছি চাগে এ বনু এ মোক নামাৰিবা মোক জীয়াই থাকিবলৈ দিয়া মোক কলংক নয় হত্যাকারীর উপযুক্ত শাস্তি হল মৃত্যুদণ্ড, কিন্তু রাহুলে আইন হাতত তুলে লোৱা বাবে তার যাবজ্জীবন কারাদণ্ড দিয়া হয়।